কাৰ্বি ছাত্ৰ সন্থা ডিফু জিলা কমিটিৰ পুনৰ গঠন। আজি ডিফু ফাৰ্মাৰ গ্ৰোথ চেণ্টাৰত কাৰ্বি ছাত্ৰ সন্থাই ডিফু জিলা কমিটিৰ পুৰণা কমিটি সলাই নতুন কমিটি গঠন কৰা হয়। নতুন কমিটিখনৰ সভাপতিৰ দায়িত্ব দিয়া হয় জনা সিং বে, উপসভাপতি পল টেৰাং, ৰছমিলি বেপি উপসভাপতি হিচাপে নিযুক্তি দিয়া হয়। কমিটি গঠনৰ পাছত পল টেৰাঙে সাংবাদিকৰ আগত এনেদৰে কয়, বিশেষকৈ সকলো ভিতৰুৱা অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। সকলো ক্ষেত্ৰতে সমাজৰ ভালৰ কাৰণে আগভাগ লৈ কাম কৰি যাব বুলি কয়। প্ৰথমতে আমাৰ সকলো মিডিয়া বন্ধু বান্ধৱীসকল আহিছে, আমি বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে অহাৰ কাৰণে। আৰু যোনটো আমাৰ KSA চেমছন টেৰন ছেকশ্যন আজি বডি ৰিচেফল হৈছে, লগতে নতুন কমিটি বহা হৈছে ফুল ফ্লেজেড বডি। এই আমাৰ আজি প্ৰগ্ৰামটো ছাকচেছফুল হৈছে। লগতে আমি কিছুমান ৰেজলিউশ্যন লৈছোঁ। লগতে আমাৰ এতিয়া নেক্সট ষ্টেপটো এনেকৈ হ'ব, ফাৰ্ষ্ট আমাৰ কাৰ্বি আংলঙত যোনটো আপোনালোকে সকলোকে জানে ডেংগু যোনটো চিমটমছবিলাক বহুত বাঢ়িছে। লগতে মেক্সিমাম মানুহ যদি আমি মেডিকেল কলেজ যাওঁ তেতিয়া বহুত মানুহ ডেংগু বেমাৰ পোৱা হৈছে, সেইবিলাকো আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিম। লগতে আমাৰ স্কুল কলেজত আমি বহুত এৱাৰনেছ প্ৰগ্ৰাম কৰিব আছে, যাতে যেন আমাৰ কাৰ্বি আংলঙৰ লিটাৰেচি ৰেটটো বহুত কম, সেইটো আমি আমাৰ ষ্টুডেণ্টছবিলাক কাৰণে কেনেকৈ আমি আগবঢ়াব লাগে সেইটো আমি চেষ্টা কৰি যাম, যাতে যেন অহা নেক্সট এক্সামত আমাৰ HSLC হওক বা যিকোনো আমাৰ কম্পিটিটিভ এক্সামত যাতে যেন আমাৰ কাৰ্বি আংলঙৰ ষ্টুডেণ্টছবিলাকে ভাল মাৰ্কছ আনে। লগতে কম্পিটিটিভ এক্সাম UPSC কক APSC কক আমি কোচিং দিবৰ কাৰণে চেষ্টা কৰিম, যাতে যেন আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ে। লগতে আমাৰ আজিকালি সকলোকে জানে যে আমাৰ কাৰ্বি আংলঙত বেছিভাগ আমাৰ কম বয়সীয়া ল'ৰা ছোৱালীবিলাকে যে বহুত ৰাকিয়াৰ ফৰ্মো লোৱা হয়, সেইবিলাকো আমি এৱাৰনেছ প্ৰগ্ৰাম থ'ম। লগতে আমি এইবিলাকো তাহাঁতৰ যাতে যেন ফিউচাৰটো বেয়া নহয় সেইটোৰ কাৰণে আমি কাউন্সিলিং কৰিব বিচাৰিম। লগতে আমি আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ যোনটো মানে সদায় ভাল হ'ব কাৰণে আমি যোগদান দিম। আমাৰ টীম, আমাৰ যোনটো ডিষ্ট্ৰিক্ট কমিটি সকলো পৰা 1 অক্টোবৰ ডিফু কাৰ্বি ফাৰ্মাৰ্ছ গ্ৰোথ চেণ্টাৰত এক বডি ৰিচেফল মিট হৈছিলে ডিফু ডিষ্ট্ৰিক্ট কমিটিৰ, KSA ডিফু ডিষ্ট্ৰিক্ট কমিটি। আৰু ইয়াত সুকলমে আমাৰ এই অনুষ্ঠানটো ছাকচেছ হৈছে, যিহেতু আগন্তুক 2022 পৰা 2024 যিটো নতুন বডি ইয়াত গঠিত হ'ল। আৰু নতুন বডি হিচাপে আপোনাৰ সভাপতিৰ পদত আছে আপোনাৰ জনা সিং বে ডাঙৰীয়া, আৰু সাধাৰণ সম্পাদকত সোনা সিং ৰংপি ডাঙৰীয়া, তেওঁ দুজনক কৰা হৈছে, ছিলেক্ট কৰা হৈছে। আৰু আমি ইয়াত আজিৰ এই অনুষ্ঠানত বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে আগন্তুক দিনত যিবিলাক আমি পদক্ষেপ ল'ম সেইটো হ'ল আপোনাৰ আমি অৱগত যে ডিফু এই অঞ্চলত বিশেষকৈ এণ্টি ছ'চিয়েল এলিমেণ্টছটো জড়িত থকা বহুতো আমি দৃশ্য আপোনালোকৰ সন্মুখতো জৰিয়তেও দেখা পাইছোঁ। কিন্তু এই এগেইনষ্টত আমি কাৰ্বি ছাত্ৰ সন্থাই আগন্তুক দিনত এক গুৰুতৰভাৱে আমি এই অনুষ্ঠানবিলাক এৱাৰনেছৰ পৰা আৰম্ভ কৰি আমি আন্দোলন কৰি যাম। আৰু আপোনালোকে নিশ্চয় অৱগত যে কাৰ্বি ছাত্ৰ সন্থাৰ বিশেষকৈ কোনো ধৰণৰ দাবী বুলি ক'লে আপোনালোকে নিশ্চয় অৱগত যে আমাৰ এই আৰ্টিকল 244A যিটো সংবিধানত লিখিত আমাৰ এই ডিমাণ্ডটো পূৰণ নোহোৱালৈকে আমাৰ আন্দোলনটো জাৰি ৰাখিব। আৰু কিছু সংখ্যক লোক ইয়াত বসবাস কৰা কাৰ্বি ছাত্ৰৰ পৰা আদি কৰি খিলঞ্জীয়া ছাত্ৰসকল যিটো নেকি ইয়াত আহি পেলাই যিটো নজনা কথা আমি সেইবোৰ তেওঁলোকক
আগুৱাই যাবলৈ এৱাৰনেছৰ জৰিয়তে আমি তেওঁলোকক এটা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব গতিকে এই দুআষাৰ মান আমি ইয়াত আলোচনা কৰা হৈছে বিশেষ একো নহয় কাৰণ এইটো এটা ক'বলৈ গ'লে এটা সৰু অনুষ্ঠান তথাপি এইটো 2-3টা মানে পদক্ষেপটো লৈ পেলাইহে আমি আগন্তুক দিনত বৰ্তমানলৈকে কিবা কৰিছোঁ